এতিয়া বৰ্তমান আমি মাজুলী পাৰ হৈ যাবলৈ লৈছোঁ। ইফালৰ পৰা এখন ফেৰী অহাৰ কাৰণে কণ্টেক্ট ৰ'ব লগা হৈছে। ইয়াৰ পিছতে আমি মাজুলীৰ পৰা নিমাতী পাৰ হৈ পেলাই মইনাপুৰীয়া নামঘৰত যাম। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম। এতিয়া বৰ্তমান এই মাজুলীৰ পৰিৱেশ চাই লওক। অকলামুখ ঘাটৰ পৰিৱেশ এয়া। নমস্কাৰ বন্ধু বান্ধৱসকল, সকলোকে স্বাগতম জনাই মোৰ এটা নতুন চেনেল ধনপৰালৈ আপোনাক স্বাগতম জনাই আজি মইনাপুৰীয়া নামঘৰৰ কিছু বিশেষত্ব আপোনাক দেখাম বুলি ভাবিছোঁ। ইয়াতে আজি আমি পাইছোঁ যোৰহাটৰ মইনাপুৰীয়া নামঘৰৰ কিছু দৃশ্যাংশ আপোনালোক দেখাবলৈ আমি আগবঢ়াই গৈছোঁ। এয়া মইনাপুৰীয়া নামঘৰৰ কিছু বাহিৰৰ দৃশ্যাংশ। এতিয়া বজাৰ সমাৰ কৰে সকলোৱে আপেল কমলা ধূপ ধূনাৰ পৰা ধৰি পেলাই যি মন্দিৰত সেৱা কৰিবলগীয়া হয় নামঘৰত তাৰ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ধূপ ধূনা লৈ মেলি আমি সকলোৱে আগবাঢ়োঁ। এতিয়া সকলোৱে লৈ মেলি গৈছে। এয়া এগৰাকী দেখা পাইছোঁ, এগৰাকী বুলি নহয় সকলোৱে লৈ মেলি যায়। তেনেকৈ আমি ব'লক আগবাঢ়ি যাওঁ।
নামঘৰত সেৱা সৎকাৰ কৰাৰ পিছত এতিয়া এয়া আমি খাবলৈ আয়োজন কৰিছোঁ। এখন ওচৰৰে হোটেল এখনত পৰঠা পালোঁ, পৰঠাকে খাই লওঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। কি বনাইছে চাওঁচোন। গতিকে সকলোকে ধন্যবাদ জনাই আজি যাবলৈ ওলাইছোঁ। মইনাপুৰীয়া নামঘৰত সেৱা সৎকাৰ কৰিলোঁ। আকৌ যদি পাওঁ ভৱিষ্যতে আপোনালোকক ইয়াৰ বিশেষত্ব কিছু দেখাই যাম। গতিকে আজিলৈ ধন্যবাদ।